সত্য কোৱা, সৎ সাহস ৰাখা, পৰিণাম ভোগ কৰা শক্তি তোমাক ভগৱানে দিব। আমাৰ জীৱনৰ সকলোবোৰ সপোন পূৰণ নহয়, কিন্তু তাৰ পিছতে সদায় ৰাতি আকৌ এটা আহি চকুত ভাহে। দুখবোৰ এইবাবেই কৰা উচিত নহয় যে সপোনবোৰ পূৰণ নহ'ল। ইয়াৰ কাৰণ সদায় ৰাতি লক্ষ লক্ষ তৰাই আকাশত পোহৰাব আহে, অৰ্থাৎ যোনেহে পৃথিৱীখন উজ্বলাই তোলে। কেনেকুৱা মানুহে অহংকাৰ কৰে, যিজনে হঠাতে এনেকুৱা কিবা পাই যায়, সেইটো পোৱাৰ যোগ্যতা কোনোদিনে নাছিল। নিজক আনতকৈ সৰু বুলি কেতিয়াও নাভাবিবা। ভদ্ৰতাৰ মুখা পিন্ধি মিছা মতা মানুহতকৈ অশ্লীলতাৰে সঁচা কথা কোৱা মানুহবোৰ বহু গুণে শ্ৰেষ্ঠ। বন্ধুত্বই হওক বা ভাল পোৱাই হওক, সকলোবোৰ টকাৰ অবিহনে মিছা। টকাৰ মূল্য কিমান জানানে? তাতকৈ সময়ৰ মূল্য কিমান জানানে? টকাৰে যি ঘড়ী কিনিব পাৰিবা, কিন্তু টকাৰে সময় কিনিব নোৱাৰে। কিবা এটা বস্তুৰ হেৰুৱাৰ পিছতহে তাৰ মূল্য বুজি পায়, তাৰ মূল্য কিমান। সকলোবোৰে বিচাৰে প্ৰতিজন মানুহ খুব সোনকালে আগুৱাই যোৱাটো, কিন্তু কোনো মানুহে মনেৰে নিবিচাৰে নিজতকৈ অন্য কোনোবাই বেছি আগুৱাই যোৱাটো। কোনো ব্যক্তি অসফল নহয় যেতিয়া নিজে হাৰি নাযায়। অসফল যেতিয়া হয় তেতিয়া তেওঁ ভাবি লয়, মই জিকিব নোৱাৰিম। কেতিয়াও কোনো মানুহ মহান হ'ব নোৱাৰে। তেওঁৰ কৰ্মই ক'ব কিমান মহান, তেওঁ জন্ম লোৱাৰ বাবে মহান নহয়। যাৰ যাৰ ওপৰত সমগ্ৰ সমাজে হাঁহিছে, তেওঁলোকে ইতিহাস ৰচিছে। আপুনি কেতিয়াবা ভাগৰি পৰে নিজৰ লগত, কেতিয়াবা ভাগ্যৰ লগত, কেতিয়াবা সময়ৰ লগত, আকৌ কেতিয়াবা সম্পৰ্কবোৰৰ লগত। জীৱনৰ ঘটনাবোৰ ভবামতে হ'লেহে সুখী হয় বুলি ভাবি নাথাকিবা। অকল এজন মানুহ কেতিয়াও সুখী হ'ব নোৱাৰে, কিয়নো জীৱনৰ ইমানবোৰ কথা আৰু ঘটনা নিয়ন্ত্ৰণ কৰিব পৰাটো মানুহৰ এজনৰ বাবে অসম্ভৱ নহয়। সুখী হোৱাৰ বাবে পৰিস্থিতি ভাল বা উত্তম হোৱালৈ অপেক্ষা কৰি লাভ নাই। জীয়াই থকাৰ সুখ এতিয়া এই মুহূৰ্তত সুখী মন এটা পাব পাৰি।